নমস্কাৰ, মোৰ চেনেল জোন ষ্টেপলৈ আপোনাক আজি পুনৰবাৰ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি আমি অলপ ডিছকাছ কৰিম যে ৱৰ্ল্ড ৱাৰ 1 কেলে হৈছিল বা কেনেকৈ হৈছিল। ৱৰ্ল্ড ৱাৰ 1 কেনেকৈ হৈছিল বুলি ক'ব গ'লে আমি জানিব লাগিব যে বালকান কাণ্ট্ৰিজ কোনবিলাক। বালকান কাণ্ট্ৰিজ হৈছে আপোনাৰ ৰোমানিয়া, চাৰ্বিয়া আৰু বছনিয়া। তেতিয়া সেইটো সময়ত ৰাছিয়ান এম্পায়াৰ আৰু অটোমান এম্পায়াৰ, এই দুটা এম্পায়াৰ মাজত কম্পিটিশ্যন আছিলে। সেইটো সময়ত অষ্ট্ৰিয়া হাংগেৰিয়ান এম্পায়াৰে অটোমান এম্পায়াৰৰ অধীনত থকা বছনিয়া হাৰ্জেগোভিনা নামৰ দেশ দুখন ল'বলৈ বিচাৰিছিল। এই বছনিয়া হাৰ্জেগোভিনা দেশ দুখন ল'বলৈ বিচাৰিছিল, কিন্তু এইটো বিৰোধিতা কৰিছিল ৰাছিয়ান গভৰ্ণমেণ্টে, ৰাছিয়ান এম্পায়াৰে বিৰোধিতা কৰিছিল। তাৰপিছত অষ্ট্ৰিয়া হাংগেৰিয়ান যিখন এম্পায়াৰ আছিলে, তাহাঁতি ৰাছিয়ান এম্পায়াৰক কৈছিলে যে আমি বছনিয়া হাৰ্জেগোভিনাখন ল'ম, কিন্তু তহঁতি ৰাছিয়াই ইণ্টাৰফেয়াৰ নকৰিবি। তেতিয়া ৰাছিয়াই কৈছিলে ঠিক আছে, আমি ইণ্টাৰফেয়াৰ নকৰোঁ আৰু তহঁতিও আমাক ইণ্টাৰফেয়াৰ নকৰিবি, কাৰণ আমি অটোমান এম্পায়াৰৰ আণ্ডাৰত থকা ইস্তানবুলখন ল'ম। চ' সেইটো তেওঁলোকৰ মাজত মনে মনে পেক্ট হৈছিল। কিন্তু তেতিয়া চাৰ্বিয়াই কমপ্লেইন কৰিছিল যে ৰাছিয়াক যে তহঁতি বছনিয়াখন দি দিব নালাগে অষ্ট্ৰিয়া হাংগেৰিয়ানক, কাৰণ তাত এটা এথনিক পিপল আছিলে কিছুমান, যিবিলাক বছনিয়াতো আছিলে আৰু যিবিলাক চাৰ্বিয়াতো আছিলে আৰু ৰাছিয়াতো আছিলে। সেইবিলাকক স্লেভ বুলি কয়, স্লেভ, SLAV। এই স্লেভ কমিউনিটিৰ মানুহবিলাক আছিলে, আৰু সেইকাৰণে স্লেভ কমিউনিটিৰ মানুহবিলাক থকাৰ কাৰণে চাৰ্বিয়াই বেয়া পাইছিল যে ৰাছিয়াক যে তেওঁলোকে কিয় বছনিয়াক এৰি দিছে অষ্ট্ৰিয়া হাংগেৰিয়ানৰ ওচৰত যাবলৈ। তাৰপিছত ৰাছিয়াই এগ্ৰী কৰিলে যে আমি বছনিয়াখন যাবলৈ নিদিওঁ অষ্ট্ৰিয়া হাংগেৰিয়াৰ ওপৰত। তেতিয়া অষ্ট্ৰিয়া হাংগেৰিয়ান এম্পায়াৰৰ খং উঠিলে যে তাহাঁতি কিয় নিদিব যাবলৈ। তাৰপিছত সেইকাৰণে অষ্ট্ৰিয়া হাংগেৰিয়ানে জাৰ্মানীৰ লগত পেক্ট বনালে যে আমি ৰাছিয়া এগেইনষ্টত লাগিম। তো ৰাছিয়াই ফ্ৰান্সৰ লগত পেক্ট বনালে যে আমি ৰাছিয়া ফ্ৰান্সে মিলি অষ্ট্ৰিয়া হাংগেৰিয়ান আৰু জাৰ্মানীৰ লগত যুদ্ধ কৰিম। আৰু সেনেকেই লাষ্টত অৱশেষত অষ্ট্ৰিয়া হাংগেৰিয়ানে কিন্তু বছনিয়াখন লৈ পেলালে। এবাৰ অষ্ট্ৰিয়া হাংগেৰিয়ানৰ প্ৰিন্স ফাৰ্নাণ্ড আৰু তেওঁৰ ৱাইফ ছফি আহিছিল ফুৰিবলৈ বছনিয়াত, কিন্তু বছনিয়া মানুহবোৰতো মনে মনে খং উঠি আছিল যে তেওঁলোক অলৰেডি অটোমান এম্পায়াৰত আছিলে, তাৰপিছত আকৌ তেওঁ আৰু এখন এম্পায়াৰৰ অধীন হ'ব ওলাইছে। চ' সেইকাৰণে বছনিয়াত য়ং বিদ্ৰোহী কিছুমান উঠিছিল। আৰু তেতিয়াই অষ্ট্ৰিয়া হাংগেৰিয়াৰ প্ৰিন্স ফাৰ্নাণ্ড যেতিয়া আহিছিল বছনিয়ালৈ, তেতিয়া বছনিয়াৰ এজন 19 বছৰীয়া ছাত্ৰই তেওঁক আছাছিনেট কৰিছিল, মানে তেওঁক মাৰি পেলাইছিল। এই কথা অষ্ট্ৰিয়া হাংগেৰিয়াই সহ্য কৰিব নোৱাৰিলে, আৰু তাৰপিছত তেওঁলোকে চাৰ্বিয়াৰ এগেইনষ্টত যুদ্ধ ঘোষণা কৰি দিলে। তো ৰাছিয়াই চাৰ্বিয়াক বচাবলৈ আহিলে, আৰু জাৰ্মানী অষ্ট্ৰিয়া হাংগেৰিয়াৰ লগত এড হ'ল। আৰু তেনেকেই ৰাছিয়াৰ লগত আকৌ ফ্ৰেন্সো এড হ'ল, ফ্ৰেন্সে ৰাছিয়াৰ ফালে গুচি গ'ল। ইটালী প্ৰথমতে অষ্ট্ৰিয়া হাংগেৰিয়াৰ লগত আছিলে, কিন্তু যেতিয়া দেখিলে যে অষ্ট্ৰিয়া হাংগেৰিয়াই যে দেশবিলাক তাহাঁতিহে আগতে আক্ৰমণ কৰি লৈছে, চ' সেইকাৰণে ইটালীয়ে এইটো ভাল নাপালে। তেওঁলোকে সেইকাৰণে অষ্ট্ৰিয়া হাংগেৰিয়াৰ পৰা আঁতৰি ৰাছিয়ান এম্পায়াৰৰ লগত তেওঁলোকে যোগদান কৰিলে। আৰু যিহেতু অটোমান এম্পায়াৰৰ শত্ৰুতা আছিলে ৰাছিয়ান এম্পায়াৰৰ লগত, চ' সেইকাৰণে অৱশেষত এফালে আছিল অটোমান এম্পায়াৰ, অষ্ট্ৰিয়া হাংগেৰিয়া, জাৰ্মানী, আৰু আনফালে আছিল ৰাছিয়া, ফ্ৰান্স, ব্ৰিটেইন, USA, জাপান আৰু ইটালী। চ' সেনেকেই দুফালে যুদ্ধ হ'ল, আৰু ইণ্ডিয়াই ব্ৰিটেইনৰ ফালে আছিল, মানে ইণ্ডিয়া ৰাছিয়ান এম্পায়াৰৰ ফালে আছিল, কাৰণ তেতিয়া ইণ্ডিয়া ব্ৰিটেইনৰ অধীন আছিল। আৰু লাষ্টত যুদ্ধখন বহুত বছৰ চলিলে, 4 বছৰ চলিলে, আৰু লাষ্টত এলাইজ জিকিলে। এলাইজ পাৱাৰৰ ভিতৰত আছিলে ৰাছিয়া, ফ্ৰান্স, ব্ৰিটেইন, ইটালী, জাপান, এইকেইখন দেশ আছিলে, আৰু চেণ্ট্ৰেল পাৱাৰবিলাক হাৰিলে। চ' সেয়াই আছিলে ৱৰ্ল্ড ৱাৰ 1ৰ যুদ্ধৰ কাহিনী। তেন্তে ভাল লাগিলে যদি নিশ্চয় ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।